UPPLক বা ইয়াত মানে পৰিৱৰ্তনৰ নামৰ চৰকাৰ আনি পেলাই চৰকাৰৰ তেখেতসকলক আনি পেলাই আমাৰ উন্নয়নৰ পৰা আমি নিজকে বঞ্চিত কৰি ৰাখিলোঁ। ভাৰতবৰ্ষৰ ভিতৰতে চবতকৈ উন্নত অঞ্চল যদি আছে আমাৰ BTC অঞ্চল আছে আৰু একমাত্ৰ BPFৰ হাগ্ৰামা মহিলাৰ নেতৃত্বতে এই উন্নয়নটো সম্ভৱ হৈছে। গৃহ এটা নিৰ্মাণ কৰিবৰ কাৰণে আৰম্ভ কৰিলে হিতাধিকাৰীবিলাকে মেম্বাৰ চেয়াৰমেনবিলাকক বোলে 15,000 কৰি টকা দিব লগা হয়। এইবিলাক লৈ পেলাই গোটেই BTC অঞ্চলৰ ৰাইজৰ মাজত সমাজৰ মাজত কিমান যে হুলস্থুলীয়া পৰিৱেশ হৈ আছে। সদায় অভিযোগ, সদায় মিডিয়াত, সদায় ছ'চিয়েল মিডিয়াত, সদায় TV মিডিয়াত আমি দেখা পাই আছোঁ। এইবিলাক কি বস্তু ভাই? গৰীব দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা এই নিৰুপায় একেবাৰে একো উপায় নথকা মানুহৰ পৰা পইচা কোৱা, তেওঁলোকৰ ঠেচ শুকি কোৱা, সেইটো একেবাৰে কোনো প্ৰকাৰে মানে কি নহয়, মানে সহ্য কৰিব পৰা বিষয় নহয়। ইয়াৰ কাৰণে পাপ লাগি যাব। পাপটো নিজৰো লাগিব, নিজৰ ঘৈণীকৰো লাগিব, নিজৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰতো লাগি যাব, তাৰ আত্মীয় স্বজন যিবিলাক আছে ইহঁতৰ ওপৰতো পাপটো লাগি যাব। সেই মহাপাপৰ কামটো কৰিব নালাগে। অসম চৰকাৰৰ ফালৰ পৰা আমাৰ MLA সকলক তেওঁলোকে কি কয় অংগনবাড়ী মডেল চেণ্টাৰ বনাবৰ কাৰণে এটা আঁচনি তেখেতসকলে প্ৰস্তুত কৰিছে আৰু MLA সকলক দায়িত্ব দিছে যে মোৰ সমষ্টিত টোটেল 21টা মই অলৰেডি অসম চৰকাৰৰ তাত ছাবমিট কৰিছোঁ আৰু প্ৰথম পৰ্যায়ৰ যিটো চেংচন সেই চেংচনত ইতিমধ্যে 2খন চেণ্টাৰ আহি গ'ল আৰু 2খন চেণ্টাৰৰো ফাউণ্ডেশ্যন ষ্টোন লেয়িং যিটো কাৰ্যসূচী এইটো সম্পূৰ্ণ কৰা হ'ল। আজি মই আমাৰে ইয়াত 156 নম্বৰ দৰামাৰী আমাৰ কালঝাৰ অংগনবাড়ী চেণ্টাৰ ইয়াত যিহেতু আছিলে, কিন্তু ইয়াত তেখেতসকলৰ যিহেতু নিজৰে ঘৰ থাকিব লাগিছিল সেইটো নাছিলে। আমাৰ ইয়াৰ শিশুসকলক অংগনবাড়ী ৱাৰ্কাৰ সহায়িকাসকলে তেখেতসকলে আমাৰ এইখন স্কুলতে এই শিশুসকলৰ যিবিলাক পুষ্টিকৰ খাদ্য যোগান ধৰা, এই ল'ৰা ছোৱালীসকলক শিশুসকলক বেলেগ ধৰণৰ মানে যিবিলাক ট্ৰেইনিং দিব লাগে নিজৰ স্বাস্থ্য পাতিত সঠিকভাৱে সুন্দৰভাৱে ৰাখিবৰ কাৰণে এইবিলাক কাৰ্য আমাৰ এইখন স্কুলৰ পৰাইহে অংগনবাড়ী ৱাৰ্কাৰবিলাকে সহায়িকাবিলাকে চলাইছিলে। ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোক ক'লে যে ইয়াত আপুনি এটা অংগনবাড়ী গৃহ নিৰ্মাণ কৰিবৰ কাৰণে এটা আঁচনি মঞ্জুৰ কৰি দিয়ক আৰু এই হিচাপে মই তেওঁলোকৰ ৰিকুৱেষ্টটো মানি পেলাই ইয়াত অসম চৰকাৰে দিয়া যিটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সেইটো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ এই 156 নম্বৰ দৰামাৰী কালঝাৰত মই চেংচনটো দিলোঁ। আজি ইয়াৰে আধাৰশিলা স্থাপন আমি কৰিছোঁ। ইয়াত মোৰ লগতে যিহেতু আমাৰ দতমা ICDS প্ৰজেক্টৰ CDPO ইছলাৰী বাইদেউ নিজেই আছে, আমাৰ ব্লক BPFৰ সভাপতি এজামুল ডাঙৰীয়াও আছে, আমাৰ কালঝাৰ প্ৰাইমাৰী কমিটিৰ সভাপতি সাধাৰণ সম্পাদক আৰু মানে মোৰ সতীৰ্থসকল আছে, স্কুল আমাৰ SMDC কমিটিৰ সভাপতি নিজেই আছে, অংগনবাড়ী আমাৰ পৰিচালনা কমিটিৰ সভাপতি নিজেই আছে, ৰাইজ আছে, অংগনবাড়ী ইয়াৰ এই ওচৰে পাজৰে থকা যিবিলাক আছে এইবিলাকৰ পৰাও আমাৰ কৰ্মী সহায়িকা আৰু লগতে ছুপাৰভাইজাৰ তেওঁলোকেও উপস্থিত থাকি পেলাই সহযোগ কৰিছে। প্ৰতিকূল বতৰৰ মাজতো আজি এইবিলাক কাৰ্য আমি সম্পূৰ্ণভাৱে সুন্দৰকৈ কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে ৰাইজৰ সহযোগ যে মই পাইছোঁ, মই সঁচাকৈ ৰাইজক ধন্যবাদ দিব লাগিব আৰু অসম চৰকাৰ বিচাৰিছোঁ যে তেখেতসকলে আজি আমাৰ মানে শিশুসকলক স্বাস্থ্যৱান বনাবৰ কাৰণে, আমাৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে, শক্তিশালী সমৃদ্ধিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য যে ঠিকেই থাকিব লাগিব, প্ৰতিজন শিশুসকলে যে স্বাস্থ্যৱান হ'ব লাগিব, আমাৰ ভৱিষ্যতৰ আহি থকা যিবিলাক মানে নাগৰিক এইসকলে সৰু অথবা জন্মৰ পৰাই যে এজন স্বাস্থ্যৱান মানে কি হ'ব লাগিব, ইয়াৰ যে ব্যৱস্থা আজি অসম চৰকাৰে হাতত লৈ পেলাই কাম কৰিবলৈ লৈছে আৰু এইখিনি সুবিধা আজি MLA সকলক কৰিবৰ কাৰণে আমাক যে এটা ক্ষমতা বা সুবিধা প্ৰদান কৰিছে, মই ইয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ দিছোঁ। PMAYৰ ঘৰ আজি যিখিনি নিৰ্মাণ হৈ আছে এতিয়ালৈকে আমাৰ এই অঞ্চলৰ দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত থকা যিসকল গৰীব মানুহ আছে তেখেতসকলে আজি যে হাজাৰ হাজাৰ লাখ যে ঘৰ পাইছে তেখেতসকলে সেইবিলাক খেলি দেখা পোৱা নাই। যে মানুহবিলাকৰ ওচৰত ঘৰে নাছিলে থাকিবলৈ,
এই মানুহবিলাকে আজি ঘৰ পাই আছে এইবিলাক আজিলৈকে তেখেতসকলে কেলে ৰাইজৰ আগত দাঙি ধৰা নাই কেলে প্ৰকাশ কৰা নাই যে BPFৰ আমোলত ইমান তাল্লাক ঘৰ বনাইছে আজি ক'তবা এটা দুটা যদি কিবা কাৰণত তেই মানে হিতাধিকাৰীয়ে হয়তো বা মানে অকাল মৃত্যুত পৰি গৈছে বা ক'তবা মানে পলাই গৈছে ক'তবা তেখেতসকলৰ মাটিৰ গণ্ডগোল হৈছে ইয়াৰ কাৰণে এটা দুটা হয়তো বা সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াব পৰা নাই আধৰুৱা হৈ গৈছে এইটো থাকিবই যাৰে চৰকাৰ নাহক কিয় এইবিলাক এটা দুটাটো খেলিমেলি হোৱাটো স্বাভাৱিক আৰু ইয়াৰ কাৰণে চৰকাৰক পোনপটীয়াকৈ জগৰীয়া আপুনি কৰিব নোৱাৰে কিয়নো এইবিলাক যদি হৈছে সঁচাকৈ ক'তবা নহয় ক'তবা মাটিৰ খেলিমেলি হৈ গৈছে নহ'লে হিতাধিকাৰী যিসকল আছে সিয়ে ক'তবা পলাইছে নহ'লে হিতাধিকাৰীয়ে পইচাটো উলিয়াই লৈ পেলাই ক'তবা মানে পলাই গ'ল নহ'লে সি একেবাৰে মানে কি কয় আধৰুৱা কৰি পেলাই মানে মৃত্যু হৈ গ'ল এইবিলাকৰ কাৰণে খেলিমেলিটো হয় এইবিলাক এতিয়া হিচাপত লোৱা নাযায় কিন্তু গুড পাৰফৰ্মেঞ্চ এচিভমেণ্টটো কিমান আছে সেইটো আপুনি ক'ব লাগিব ইয়াৰ কাৰণেহে চৰকাৰক আপুনি ভাল কাম কৰাটো নিশ্চয় আপুনি প্ৰশংসা কৰিব লাগিব আজিৰ দিনত তেওঁলোকে যিটো গৃহ নিৰ্মাণ কৰি আছে BPLৰ আমাৰ মানে PMAY ঘৰ এইবিলাকতো আমাৰ চৰকাৰৰ আমোলত আমি গাঁৱে ভূঞে গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই ছাৰ্ভে কৰি GRS JE BDOবিলাকে যিবিলাক ছাৰ্ভে কৰি পেলাই আমি ফটো তুলি পেলাই লিষ্ট কৰি এপ্ৰুভাল দি পেলাই ভাৰত চৰকাৰলৈ যিখিনি আমি লিষ্ট দিয়া এই লিষ্টবিলাকৰ পৰাহে আজি চেংচন হৈ পেলাই আমাৰ ইয়াত ব্লক অফিচবিলাকত মানে নিৰ্মাণৰ কাৰণে মুকলি কৰি দিয়া হৈছে এইবিলাক তেওঁলোকৰ আমোলত চেংচন হোৱা নহয় এইবিলাক আমাৰ BPFৰ চৰকাৰ থাকোঁতে আমিয়ে ছাৰ্ভে কৰা আমিয়ে ফটো তুলি পেলাই ভাৰত চৰকাৰলৈ এপ্ৰুভাল দি পেলাই পঠিয়াই দিয়া লিষ্টবিলাকেহে আজি চেংচন হৈ আহিছে তেওঁলোকেতো এটাও চেংচন কৰি আনিব পৰা নাই তেখেতসকলৰ আমোলতো এটাও চেংচন হৈ পেলাই তেওঁলোকে আজিলৈকে বনাব পৰা নাই আমি কৰা আমি আনা আমাৰ দিনত চেংচন হোৱা এইখিনিহে তেওঁলোকে আজি চৰকাৰত আহি পেলাই এইখিনি কাম কৰিবলৈ সুবিধা পাইছে তেওঁলোকে কওকচোন আমি সেইটো চেংচন কৰি আনিছোঁ কওকচোন তেখেতসকলে সেইটো এটাও দেখুৱাব নোৱাৰে আমি কৰি আছোঁ যি কৰি আছোঁ উন্নয়নৰ নামত গৰীবৰ নামতে হওক গৃহহাৰা মানুহবিলাকক ঘৰ দিয়াৰ কাৰ্যই হওক ৰাস্তা বনোৱাৰ নামতে চেংচন দিয়াই হওক দলং বনোৱাই হওক ক'তবা স্কুল বনোৱাই হওক ক'তবা হস্পিটেল বনোৱাই হওক আমিয়ে বনোৱা তেওঁলোকে বনোৱা নহয় আমাৰ দিনত BPFৰ দিনত এইবিলাক আমি চব কৰা কাম এইবিলাক তেখেতসকলে আজি মানে মিছাকৈ তেখেতসকলে আমি আৰম্ভ কৰা কামখিনি মুকলি কৰি পেলাই এইবিলাক বা লোৱাৰ কোনো যুক্তি নাই তেনেহ'লে UPPLৰ দিনত ৰাইজে জনমত প্ৰদান কৰি পেলাই গঠন কৰা চৰকাৰ নহয় তালি টপলা মাৰি জুৰি এইবিলাক বনোৱা চৰকাৰ কাৰ পৰা হায়াৰ দাহাৰত লৈ পেলাই কাক লগত লৈ পেলাই চৰকাৰ বনাই আছে সেইবিলাকতো জানে এতিয়া চাওক ঘৰ এটাত কিমান প্ৰেম মহব্বত কৰি পেলাই বিয়া পাতি সংসাৰ পাতা স্বামী আৰু ঘৈণীয়েকৰ মাজতে কেতিয়াবা কাজিয়া পেচাল হৈ পেলাই বিবাহ বিচ্ছেদ হয় আৰু এওঁলোকৰতো ৰাজনীতিক বুজাপৰাহে যিকোনো সময়ত এই বুজাপৰা তেওঁলোকৰ মাজত ভাঙি যাব পাৰে বিবাহ বিচ্ছেদ হোৱাৰ নিচিনা হৈ যাব পাৰে তেতিয়া চৰকাৰ আমাৰে নহ'লে কাৰ হ'বনো এতিয়াতো এইবিলাক বিবাহ বিচ্ছেদৰ এই পৰ্যায় এই পৰিস্থিতি BTCত আপোনালোকে পাই আছে কেতিয়াও নাভাবিব যে BPF মানে কি কয় UPPL BJPৰ যিটো মিলন তেওঁলোকৰ প্ৰেম বিবাহৰ নিচিনা আজি যে চলি আছে সেইটো যে সদায় চিৰস্থায়ী হ'ব সেইটো নহয় যিকোনো সময়ত তেওঁলোকৰ প্ৰেম মহব্বত তেওঁলোকৰ প্ৰেম বিবাহ সেইটো বিচ্ছেদ হৈ যাব পাৰে একো উন্নয়ন হোৱা নাই আপোনালোকে মই কি ক'ম ৰাইজে কৈ আছে এতিয়া ৰাইজে আফচোচ কৰি আছে আমি কি ভুলটো কৰিলোঁ UPPLক বা ইয়াত মানে পৰিৱৰ্তনৰ নামৰ চৰকাৰ আনি পেলাই চৰকাৰৰ তেখেতসকলক আনি পেলাই আমাৰ উন্নয়নৰ পৰা আমি নিজকে বঞ্চিত কৰি ৰাখিলোঁ আমাৰ ভাগ্য আমিয়ে নষ্ট কৰিলোঁ ইয়াত এটাও চাকৰি নহ'ল ইয়াত এটাও দলং নহ'ল ইয়াত এটাও ৰাস্তা নহ'ল কৃষকৰ কাৰণে এটাও মানে জলসিঞ্চনৰ ব্যৱস্থা নাই গৰীবসকলৰ কাৰণে এটাও আঁচনি নাই হাগ্ৰামাৰ দিনতো বহুত ঢেৰ আঁচনি ঢেৰ উন্নয়নমূলক সদায় আমি দেখা পাই আছিলোঁ যথেষ্ট উন্নতি হৈছিলে ভাৰতবৰ্ষৰ ভিতৰতে চবতকৈ উন্নত অঞ্চল যদি আছে আমাৰ BTC অঞ্চল আছে আৰু একমাত্ৰ BPFৰ হাগ্ৰামা মহিলাৰ নেতৃত্বতে এই উন্নয়নটো সম্ভৱ হৈছে সেইবিলাক কেলেই স্বীকাৰ নকৰে আজিতো আমি শুনি আছোঁ আমি কোৱা কথা নহয় এইটো আমি এলিগেশ্যন দিয়াৰ নামত দিয়া কথা সেইটো নহয়
যে হিতাধিকাৰীসকলে কৈ আছে যে গৃহ এটা নিৰ্মাণ কৰিবৰ কাৰণে আৰম্ভ কৰিলে হিতাধিকাৰীবিলাকে মেম্বাৰ চেয়াৰমেনবিলাকক বোলে 15,000 কৰি টকা দিব লগা হয়। এইবিলাক লৈ পেলাই গোটেই BTC অঞ্চলৰ ৰাইজৰ মাজত সমাজৰ মাজত কিমান যে হুলস্থুলীয়া পৰিৱেশ হৈ আছে। সদায় অভিযোগ, সদায় মিডিয়াত, সদায় ছ'চিয়েল মিডিয়াত, সদায় TV মিডিয়াত আমি দেখা পাই আছোঁ। এইবিলাক কি বস্তু ভাই? এইবিলাক বন্ধ কৰাৰ ব্যৱস্থা কৰক। এইবিলাক কিয় হ'ব লাগে? গৰীব দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা এই নিৰুপায় একেবাৰে একো উপায় নথকা মানুহৰ পৰা পইচা কোৱা, তেওঁলোকৰ ঠেচ চুগি কোৱা, সেইটো একেবাৰে কোনো প্ৰকাৰে মানে কি নহয়, মানে সহ্য কৰিব পৰা বিষয় নহয়। ইয়াৰ কাৰণে পাপ লাগি যাব। পাপটো নিজৰো লাগিব, নিজৰ ঘৈণীকৰো লাগিব, নিজৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰতো লাগি যাব, তাৰ আত্মীয় স্বজন যিবিলাক আছে ইহঁতৰ ওপৰতো পাপটো লাগি যাব। সেই মহাপাপৰ কামটো কৰিব নালাগে। সেইটো বন্ধ কৰক। পুনৰ বিজেপিৰ লগ লাগি চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি এতিয়া চবে জানে যিটো চৰকাৰ চলি আছে, ৰাইজে জনমত প্ৰদান কৰি পেলাই গঠন কৰা চৰকাৰ নহয়। তালি টপলা মাৰি জুৰি এইবিলাক বনোৱা চৰকাৰ। কাৰ পৰা হায়াৰ দাহাৰত লৈ পেলাই কাক লগত লৈ পেলাই চৰকাৰ বনাই আছে সেইবিলাকতো জানে। এতিয়া চাওক, ঘৰ এটাত কিমান প্ৰেম মহব্বত কৰি পেলাই বিয়া পাতি সংসাৰ পাতা, স্বামী আৰু ঘৈণীয়েকৰ মাজতে কেতিয়াবা কাজিয়া পেচাল হৈ পেলাই বিবাহ বিচ্ছেদ হয়। আৰু এওঁলোকৰতো ৰাজনীতিক বুজাপৰা আহে। যিকোনো সময়ত এই বুজাপৰা তেওঁলোকৰ মাজত ভাঙি যাব পাৰে, বিবাহ বিচ্ছেদ হোৱাৰ নিচিনা হৈ যাব পাৰে। তেতিয়া চৰকাৰ আমাৰে নহ'লে কাৰ হ'বনো? এতিয়াতো এইবিলাক বিবাহ বিচ্ছেদৰ এই পৰ্যায়, এই পৰিস্থিতি BTCত আপোনালোকে পাই আছে। কেতিয়াও নাভাবিব যে UPPL BJPৰ যিটো মিলন, তেওঁলোকৰ প্ৰেম বিবাহৰ নিচিনা আজি যে চলি আছে সেইটো যে সদায় চিৰস্থায়ী হ'ব সেইটো নহয়। যিকোনো সময়ত তেওঁলোকৰ প্ৰেম মহব্বত, তেওঁলোকৰ প্ৰেম বিবাহ সেইটো বিচ্ছেদ হৈ যাব পাৰে।